নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া স্কুল পালোহি। ৰাতিপুৱা আমি 7:30ত আহি পাই যাওঁ সকলোবিলাক, কাৰণ আমাৰ আজিৰ পৰা আৰম্ভ হৈছে ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু 8টা বজাৰ পৰা আছে পৰীক্ষা। সেই গতিকে আমি আহিলোঁ আৰু এক্সাম চেলৰ আমি গোটেইকেইজন আছোঁ আৰু আমি সকলোবোৰ ঠিক ঠাক কৰি পেলাই এতিয়া ডিউটিৰ কাৰণে গৈছোঁ। এইফালে পপি আৰু মই আমি এতিয়া ডিউটি দিম। পৰীক্ষা আজিৰ পৰা আৰম্ভ হ'ব। আজি সিহঁতৰ প্ৰথম দিনটোতে আছে ইংলিছ। তো ব'লকচোন এই দিনটো কেনেকৈ মানে দিনটো গৈ থাকে আৰু সকলোবোৰ আপোনাক দেখুৱাই থাকিম। আৰু লগতে আজি একদম দিনটো মানে বহুত ভাল লগা হ'ব গৈ আছে বিশেষভাৱে, আৰু একেবাৰে শেষলৈহে গম পাব কি আছে আজিৰ দিনটোত আমাৰ। তো চাই থাকিবা ভিডিঅ'টো শেষলৈকে দেই। লাইটিং দিছে এফালে চাই দিয়া জানমণি। এতিয়া আছিলে আমাৰ ব্ৰেক টাইম। তো আমি সকলোৱে মানে চাহ খাই ল'লোঁ। চাহ খাম নেকি আৰু আমাৰ সকলোৱে এনেকৈ চলি থাকে। তো কোনোবাই বোলে চানা পেকেট এটাকে আনিলে, কোনোবাই বোলে কিবাই আনিলে, সেইদে আৰু। লালমোহন চুঙৰা, লালমোহন চুঙৰা খাই দিয়া অকৰা। আচলতে আজি মানে খানা আছে, দুগৰাকীয়ে বজাৰ কৰিবলৈ ওলাই আহিছোঁ। বজাৰ আপোনালোকো আহিব খানাটো খাবলৈ। একদম 1:10 মানত আহিলে খানাটো খাবলৈ পাই যাব। থেংক ইউ। সেই দুজন দেখিছে বাইকত। বাই বাই দি যোৱা। সোনা চকী ইয়াত আছে সুধি দিয়ক। এইখনত ইমান দূৰৰ পৰা আনিব টাইম নানো। এই দুজন গৈছে মেইন বস্তু আনিবলৈ গৈছে, চিকেন আনিব গৈছে। কি বজাৰ কৰিলা? আলু, ধনিয়া, পিঁয়াজ, নহৰু এইফালে বজাৰ কৰি আহি আছোঁ। এয়া বজাৰ কৰিলোঁ। সেইফালে সেই আচাৰে বজাৰ কৰিলে। চাউল দালি নাই? অকণমান পেটটো কমাই থৈছোঁ, অকণমান দেৰিকৈ বাঢ়িব। ফটুৱা। আমি দুয়োজন হৈছে অসমীয়া। আমি মানে অসমীয়া ডিপাৰ্টমেণ্টৰ আমি প্ৰত্যেকেই অসমীয়া। আমি ডিপাৰ্টমেণ্ট আছামিজ ডিপাৰ্টমেণ্টৰ। সেইকাৰণে আমি একেলগেই থাকোঁ। প্ৰায়ে দেখিয়ে থাকিব আমাক একেলগে। ভয় নাখাব, একেলগে দেখিলোঁ। একেলগে মানে জাষ্ট থাকোঁ আৰু। জাষ্ট থাকে আৰু সি জাষ্ট থাকে জাষ্ট। আমাৰ সেইটো আজিৰ পৰা পৰীক্ষা আৰম্ভ হৈছে আৰু ইউনিট টেষ্ট 1। সেইকাৰণে মানে খানাটো আৰু পটকৈ আৰম্ভ হয়। মানে এক্সাম চবেই ডিউটি দিছোঁ, এক্সাম ভালকৈ চলাই নিছোঁ। তাৰ ফলত মানে আমি আৰু হেৰি কি বুলি কয়, কিমান সময়ৰ ভিতৰত হৈছে ন খানা? মই 2 দিনৰ ভিতৰতে দুদিন। কালি পাতিছোঁ ৰাতি। এদিনৰ ভিতৰতে খানা ৰেডি হৈ গৈছে। মাংস দিয়ে, মাংস দিছে, পিঁয়াজ দিছে, চনা চব্জি দিয়ে, চনা চব্জি চাউল দিছে। মই বিশেষকৈ কি দিছোঁ, দালি দিছোঁ। দালি আৰু ভাতটো বনোৱা দায়িত্ব মই লৈছোঁ। এওঁলোকে মাংস বনোৱা দায়িত্ব লৈছে। আমাৰ পৰাজিত ছাৰ আছে। সেয়া মাংস দিওঁতে মাংস মেনু আৰু আমাৰ ইয়াৰ মই বোলো বাইদেউজনী সহায় কৰি দিয়ে আমাৰ বাইদেউ। আৰু সুৰজিত ছাৰ আছে, যি আমাক মাংস 3 কেজি দি আমাক সুৰজিত ছাৰ সহায় কৰি দিছে। দুয়োজনে সুৰজিত ছাৰ মিলি। তাৰপিছত কণীদম বনাইছে। 18টা কণীদম বনোৱাটো কিন্তু চুজা কথা নহয় দেই। প্ৰিয়ংকা বাইদেউক ধন্যবাদ দিছোঁ। ধন্যবাদ। আৰু পিটিকলি বাইদেউগৰাকী আছে, তেওঁ মাজে মাজে সাৰি যায়। সেইজনী পিটিকলি বাইদেউ দেই, সেইফালৰ পৰা তাই ওলাই আছে। আৰু তাই নিছে জলকীয়া আচাৰ, খৰিচা মই আনিছোঁ। আচলতে আচাৰৰ ফ্লেভাৰটো বহুত ধুনীয়া। খৰিচাই খাবনে, বুটৰ আচাৰ খাবনে, টেঙা আচাৰ খাবনে, বুটৰ চাটনি, জলকীয়া চাটনি খাবলৈ তাৰ লগত যে নেমু আৰু বি জলকীয়া দায়িত্ব কিন্তু লৈছে নিহাল চাই দেই। আৰু তেজপাত আৰু কৰুণাচাৰৰ কিটচেনত মাংস বনিব। আৰু সেই ভিডিঅ'টো অলপ দেৰি পাছত আপোনালোকৰ মাজলৈ আহি আছে হা। কৰুণা কিটচেনৰ পৰা মাংস আহিব, বয়জ হোষ্টেলৰ পৰা আহিব দালি ভাত,
বাকী সকলো মিলি মিলি আৰু ইয়াতে একদম মজা আছে অ'কে ৱেইট ফৰ এন বাই তো এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু আজি আমাৰ পূৰা মানে কি ক'ম আৰু ভাল লগা দিন এটা আৰু ন ক'বলৈ গৈ আছে মিলিজুলি আজি মানে সকলোৱে খাম আৰু খানা এটা এতিয়ালৈকে পিছে আমি আছোঁ ইয়াত স্কুলতে আছোঁ আকৌ দেই এয়া কৰিটো উল্টা হৈছে কেইটা বেছি দিছে 12:30 ইয়াতে হ'ল একো বজাৰহে কৰি থৈছোঁ খানা পিনা বনোৱাই নাই তো এক্সামো শেষ হ'ব লাগিব আচলতে দেখাৰ কথা আছে পোকৰে মই জুই দিয়ে বুলি যে কয় পোকৰে মই জুই দি দিম অসমীয়া খানা 1 ঘণ্টাত ৰেডি দেই নকৈছোঁ একো আৰু এটা নহয় আৰু এটা ইটো বস্তুটো মোৰ জলকীয়াকেইটা নাই নহয় আছে তাতে এয়া হৈছে জলকীয়া অকণমান যদি আমাক খেলি মেলি কৰে মুখত ডিম ভৰাই মই সেইটো কাৰণে জলকীয়া থৈ দিছোঁ অ'কে জলকীয়া আমাৰ ধেমালি আৰু আমাৰ ষ্টাফটো সঁচা কথা ক'ব গ'লে বহুত বেছি মানে মিলা প্ৰীতিয়ে থাকোঁ আমি দেই কাৰো মানে চব আমাৰ ভাই ভনীৰ নিচিনা বাইদেউ মানে ভাইটিৰ নিচিনাকৈ থাকোঁ এইবোৰ মানে আপোনালোকে কেনেকৈ আছে মানে এনেকুৱা নহয় মানে সি মোৰ নিজৰ ভাইটিৰ নিচিনা বা ময়ো তাৰ নিজৰ নিচিনা চব আমি সকলো একেলগে খাওঁ কি আমাৰ বুলু বাইদেউজনীও আমাৰ নিজৰ নিচিনা হয়নে বুলু বাইদেউ বুলু বাইদেউ আমাৰ কাৰণে ধেৰ কিবাকিবি কৰি আনে তাৰপিছত আৰু এইফালে আৰু মানুহবোৰ আছে নহয় তাৰপৰা এয়া ছাৰো আমাৰ নিজৰ আমি একেলগে থাকোঁ মানে ককাই ভাই নিচিনাকৈ থাকোঁ এইজনী আমি মাক জীয়েক দেই আমাক য'তেই যাওঁ মানুহে আমাক মাক জীয়েক বুলি কয় নাজানো তাই বয়সটো বেছি সৰু হৈ আছে নে মই বেছি বয়সীয়াল হৈ আছোঁ নাজানো আৰু তো এইফালে আমি চকু ইয়াত দিয়ে আছোঁ আৰু আমাৰ সা সুবিধাবোৰ এইবোৰ ঠাণ্ডাত ধুনীয়াকৈ বহি আছোঁ তাৰপৰা এইফালে আমাৰ এয়া আকৌ মাজতে আমি ষ্টুডেণ্ট এগৰাকীৰ মাকে দি গৈছিলে আমি মাজতে সেয়াও খাই ল'লোঁ দেই কাৰণ খানা বনাবলৈ টাইম আছে কি কৰিম চব খাই আছোঁ আৰু আমি এতিয়া খানাৰ কাৰণে গৈ আছোঁ অৰুণাচল ৰুমলৈ হাজৰিকা খানা বনাবলৈ গৈ আছোঁ কি গৰম ফুলনি দেখুৱাম চব দেখুৱাম আৰু বাই 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 এওঁ বনাবগৈ বেলেগত আমি বনাবলৈ আহিছোঁ বেলেগত আমি আলুংলুঙীয়া বাটেৰে আহি আছোঁ পাতৰ মাজেৰে আমি দেখিছেনে মই এইফালে পিঁয়াজ কাটিছোঁ হেলমেটটো পিন্ধি ল ছানগ্লাছ তাৰপৰা সেই কেমেৰা বেগ পিছফালে আছে আমাৰ সুৰজিত কি বনাব মাংস লৰাব আৰু আমাৰ ঘৰৰ মালিকক দেখাই দিয়া আকৌ এবাৰ ঘৰৰ মালিকৰ অৱস্থা বেয়া কালি ৰাতি ভাওনা কৰি আহি চকু ফুলি ডাল হৈ আছে আৰু আমাৰ লগৰ সিজন যে পেটপেটাই আছিলে সেইজন গ'ল ভাত আৰু দালি বনাবলৈ খানা আয়োজন খা আৰু তাৰপৰা
তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ কেনেকুৱা পালে জনাব খালি নতুনকৈ যদি কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগে লাইক কৰিব আৰু আজিলৈ আহিছোঁ সকলোকে বাই বাই নেক্সট আকৌ ভিডিঅ'ত লগ পাম